নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? এয়া কঁঠালৰ বতৰ আৰু আমি সকলোৱে কম বেছি পৰিমাণে কঁঠাল খাই আছোঁ, নহয়নে বাৰু? কঁঠাল আৰু কঁঠালৰ গুটি দুয়োটাই আমাৰ স্বাস্থ্যৰ কাৰণে উপকাৰী বুলি আমি সকলোৱে জানো। আপোনালোকৰ বাৰু কোনে কোনে কঁঠাল খাই ভাল পায় জনাবচোন। মই অৱশ্যে কঁঠালতকৈ কঁঠালৰ গুটিটো খাইহে বেছি ভাল পাওঁ। এতিয়া কঁঠালৰ গুটি বুলি কওঁতে এটা সমস্যা আহে, যদিও কঁঠালৰ গুটিটো খাবলৈ টেষ্টি হয়, ভাল হয়, কিন্তু তাৰ পৰা বাকলি এৰুৱাটো যথেষ্ট কষ্টকৰ। আৰু সেইকাৰণে বাকলি এৰুৱা এটা সৰু টিপছ পালোঁ মই, আৰু মই নিজে সেইটো এপ্লাই কৰোঁ। সেইকাৰণে সেই টিপছটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ, আৰু সেয়েহে ভিডিঅ'টো আগবঢ়াই দিলোঁ। গতিকে ব'লকচোন আমি চাওঁ। এইখিনি কঁঠালৰ গুটিখিনি ৰ'দত শুকুৱাই থোৱা আছে। এইখিনি এতিয়া এটা খুন্দনাত মই অকণমান খুন্দি ফালি ফালি ল'ম। এনেকৈ অকণমান খুন্দি ফাট মেলাই ল'লে তেতিয়া বাকলি গুচাবলৈ সহজ হয়। আৰু ইয়াৰ পিছত এতিয়া এইটো মই চুৰিয়ে বাকলিটো গুচাই দি এনেকুৱা কৰি দিলোঁ, দেখিছেনে? এনেকৈ মই গোটেইখিনি গুটি বাকলি গুচাই ল'লোঁ। এতিয়া এইখিনি নি মই ইয়াত অলপমান গৰম পানী দি দিছোঁ। পানীখিনি একেবাৰে উতলিব লাগিব বুলি কথা নাই, অলপ গৰম হ'লেই হ'ল। গৰম পানী দি দিলে সোনকালে কোমলে, আৰু লগত অকণমান নিমখ দি দিব, তেতিয়া আৰু বেছি সোনকালে কোমলিব। এনেকৈ অকণমান নিমখ দি দিছোঁ মই। এনেকৈ এতিয়া এইখিনি 10 মিনিটমান সময় ৰাখি দিম, আৰু তাৰপিছত আপোনালোকে চাব। এইয়া দেখিছেনে? হাতেৰে মোহাৰি দিলে বাকলি এৰি গৈছে। এতিয়া মই এখন চুৰিৰ সহায়ত এই কঁঠালৰ গুটিখিনিৰ ওপৰতো চুচি দিম, আৰু এনেকৈ চুৰুকি দিলে ওপৰৰ বাকলিটো এৰি গৈছে, দেখিছেনে? লগালগ চাফা হৈ যাব। আৰু আপোনালোকেও এই টিপছটো ব্যৱহাৰ কৰি চাবচোন, আৰু ভিডিঅ'টো চাই কেনে পালে মোক জনাবচোন। যদি ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনালোকৰ ওচৰত ইয়াতকৈ বেছি ভাল টিপছ আছে যদি মোক ক'ব, তেতিয়া মই আপোনালোকৰ টিপছটো এপ্লাই কৰিবলৈ চাম। এনেকৈ মই এটা এটাকৈ গোটেইখিনি গুটি চুচি ল'লোঁ, আৰু এইখিনি মই এতিয়া ধুই দিম। ধুই দিয়াৰ লগে লগে চাব দেই, এইখিনি কিমান ধুনীয়া চাফা হৈ গ'ল চাওক। এতিয়া এইখিনি তৰকাৰীত দিলে তৰকাৰীত অকণো ক'লা নপৰে, একদম তৰকাৰীখিনি বগা হৈ যাব, খুব ধুনীয়া লাগে দেখি। গতিকে আপোনালোকে এই টিপছটো এপ্লাই কৰিব, আৰু আপোনাৰ লগতে আৰু 10 গৰাকীয়ে যাতে জানে তাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনালোঁ। আজিলৈ আহোঁ, বাই বাই।